যে এইবাৰৰ নিৰ্বাচনত BTC নিৰ্বাচনত BPF কোনো ফেক্টৰ নহয়, UPPL ফেক্টৰ নহয়। এই দুটা দলে এতিয়া BTCত মানে সংখ্যালঘু মুছলমানে যাতে আমাক মৰম কৰে, এইকাৰণে মই টুপিও আজিৰ পৰা আৰু নিৰ্বাচনৰ মই নুখুলো। মই প্ৰতিজ্ঞা লৈছো 2026 নিৰ্বাচনৰ পিছতে মই মানে আমাৰ সংখ্যালঘু আমাৰ মাইনৰিটি ভাইসকলৰ মুছলিম ভাইসকলৰ যোনটো সন্মানৰ টুপি মই সেই টুপিটো ইয়াতে ৰাখিম। বিজেপিও আমাক আগতে যেনেকে মৰম কৰিছে অলপ কম কম আমাৰ এনেকে অনুভৱ হৈ আছে। এতিয়া এইবাৰ মুছলমান ভাইসকলে আৰু আদিবাসী চাউথাল আৰু ৰাজবংশীসকলে যি লিখে এই কাহিনীয়ে এইবাৰ হ'বলৈ গৈ আছে। আৰু এইকাৰণে আমি শুকান পথাৰত চেপা পাতাৰ নিচিনা পাতি আছো। BPFৰ মেইন এজেণ্ডাটো আছিলে কি মানে BTR অঞ্চলত যোৱা চলোৱা আৰু এই অঞ্চল অশান্তি আনা। আৰু মই এইটো কথা কৈছো নহয় যে মুছলমান ভাইসকলক যি ধৰণে ঠগবাজ কৰি পেলাই তেখেতসকলক ভোট ল'লে, এইবাৰ মুছলমান মোৰ ভাইসকলক কিন্তু এইবাৰ তেখেতসকলক চাই আছে যে ৰাতিৰ ভিতৰতে মুখ্যমন্ত্ৰী ভৱনত যাই আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে কেনেকুৱা মিত্ৰতা কৰিছিলে, অকলে খেলিম বুলি কৈ ভোটটো লৈছিলে। আৰু আদিবাসী ভাই চাউথাল ভাইসকলো ৰখি আছে সেই দিনটো যে তেখেতসকলে হৰেক মালৰ দৰে যে ST লাগে নেকি ST লাগে নেকি, এটা জনগোষ্ঠীৰ ইমান এটা মানে বুকুত লগা এটা কথা, নিজৰ পৰিচয় দিয়া এটা কথা ST, ইয়াক যেনেকুৱা বাজাৰত নি পেলাই বাজাৰ বিক্ৰী কৰিছিলে, ইয়াৰ প্ৰতি উত্তৰটো এই 26ৰ নিৰ্বাচনত ফাইনেল নিৰ্ঘাত বুলি আমি ক'ব পাৰোঁ। বিজেপি প্ৰতাৰণা কৰিলে নেকি? আমি এতিয়ালৈ সেই শব্দটো কোৱা নাই। এটা কথা মই ক'ম, বিজেপিয়ে আজিৰ দিনত আমাৰ UPPL দলক মৰমটো অলপ কমিছে আৰু মৰমটো অলপ কমিছে হা। গতিকে মৰম দিলেহে মৰম পায়, মৰমটো যদি অলপ কমিছে হয়তো আমাৰো মৰমটো অলপ কমি যাব পাৰে। গতিকে সেইখিনি কথাটো মই আগতীয়াকৈ আপোনাক ক'লোঁ। আহি থকা যি 10-15 দিনত ভাল এটা খবৰবিলাক আপোনালোকে পাবলৈ গৈ আছে। এলায়েন্স খাদ্যতে আমি বহুত চিন্তা কৰা নাই। আমি যিহেতু বিজেপিও আমাক আগতে যেনেকৈ মৰম কৰিছে অলপ কম কম আমাৰ এনেকৈ অনুভৱ হৈ আছে। আৰু যিহেতু BTCত BPF আৰু UPPLৰ লগত মিত্ৰতা নহয়, আৰু UPPLে 6,15,000 ভোট পোৱা এটা পাৰ্টি। কোনোবা দলক আশা কৰি পেলাই থকা আজিৰ দিনত UPPL নহয়। আৰু মই বাৰ বাৰ কৈছোঁ যে এইবাৰৰ নিৰ্বাচনত BTC নিৰ্বাচনত BPF কোনো ফেক্টৰ নহয়, UPPL ফেক্টৰ নহয়। এই দুটা দলে এতিয়া BTCত মানে সংখ্যালঘু। এতিয়া এইবাৰ মুছলমান ভাইসকলে আৰু আদিবাসী চাউথাল আৰু ৰাজবংশীসকলে যি লিখে এই কাহিনীয়ে এইবাৰ হ'বলৈ গৈ আছে। আৰু এইকাৰণে আমি শুকান পথাৰত চেপা পাতাৰ নিচিনা পাতি আছো, তেখেতসকলে আমাক যাতে মৰম কৰে, মুছলমানে যাতে আমাক মৰম কৰে, এইকাৰণে মই টুপিও আজিৰ পৰা আৰু নিৰ্বাচনৰ মই নুখুলো। মই প্ৰতিজ্ঞা লৈছো 2026 নিৰ্বাচনৰ পিছতে মই মানে আমাৰ সংখ্যালঘু আমাৰ মাইনৰিটি ভাইসকলৰ মুছলিম ভাইসকলৰ যোনটো সন্মানৰ টুপি মই সেই টুপিটো ইয়াতে ৰাখি থৈ দিম। মাত্ৰ BTCত গভৰ্ণমেণ্ট BPF গভৰ্ণমেণ্টে অলৰেডি ফেল। তেখেতসকলে চৰকাৰৰ অহাৰ পিছতে প্ৰত্যেক দিনাই কিবা নহয় কিবা এটা অঘটন, মানে ক'বলৈ গ'লে নেচাৰে তেখেতসকলে একচেপ্ট কৰা নাই। কাৰণ 5টা বছৰত যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত শান্তি সম্প্ৰীতি নিৰাপত্তা যে আমাৰ আছিলে, আজিৰ দিনত এইটো শেষ হৈ গ'ল। গোসাইগাঁৱত সিদিনাখনৰ যি ঘটনা, এই ঘটনাই প্ৰত্যেকটা BTR বাসী মানুহক লজ্জাজনক অৱস্থাত পেলাইছে। আমি কেতিয়াও BTR জন্ম পাই এই শব্দটো শুনা নাছিলোঁ যে কোনোবা মানুহে গাহৰি মাংসৰ কথা সুধি পেলাই নিজৰ লিংগটো মুখত লগোৱা কথা, এইটো কম কথা হোৱা নাই। গতিকে ইয়াৰে দায়িত্বটো BTC চৰকাৰে ল'ব লাগিব। আৰু তেখেতে দায়িত্ব পোৱাৰ পিছতে BPFৰ মুৰব্বীজনে সঘনে কৈ থাকে মোৰ দায়িত্ব নাকি। মই তেখেতসকলক প্ৰশ্ন সুধিছোঁ যে চৰকাৰ গঠন কৰিছে কিয়? আজি যদি আপুনি দালিৰ দাম বঢ়োৱাৰ কথা, তেলৰ দাম বঢ়োৱাৰ কথা যদি আপুনি কথা ক'ব নোৱাৰে, ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট যে BTC চুক্তি কৰি আপুনি আনিছিলে, সেই ডিপাৰ্টমেণ্টটো আপুনি কিয় ইয়াত ৰাখিছে? এটা মানে নালাগা ডিপাৰ্টমেণ্টক আপুনি ইয়াতে ছেক্ৰেটাৰী ডাইৰেক্টৰ দি পেলাই এইটো কিয় ৰাখিছে? যদি আপোনাৰ এটা ডিপাৰ্টমেণ্ট আছে তেনেহ'লে দায়িত্ব আপোনাৰ কিয় নাই? মই মানিছোঁ হোম ডিপাৰ্টমেণ্ট, এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট আপোনাৰ হাতত নাই। এই বুলি
আমি বিটিআৰ চুক্তিৰ দ্বাৰা DC আৰু SP আমি যেতিয়া মানে কথা আমি যেতিয়া মানে চলাবলৈ যেতিয়া আমি অসম চৰকাৰৰ লগত মিলি আমি এই কামটো কৰিছিল তেতিয়া তেখেতসকলে কৈছিল যে আমি মানে BTCৰ যি মানে পাৱা যি আমাৰ শক্তি এই শক্তিটো আমি ঘূৰাইছোঁ বুলি তেখেতসকলে কৈছিল তেতিয়া আমি DC সকলক চলাইছিলোঁ তেতিয়া আমি SP সকলক চলাইছিলোঁ এই ঘটনা এই নাভাবা নাজানা এজন ব্যক্তিৰ কাৰণে আজি বিটিআৰ আকৌ মানে অশান্তি পৰিৱেশটো চলি আছে